কি হৈছিলে মইতো শুই আছিলো শুনা মতে মানে গাড়ীখনৰ মানে তেল আছিলে তেল থাকোঁতে সি তেল মানে দুখন গাড়ী খালী কৰিছিলে এখন গাড়ী খালী কৰিছে ৰাতি খালী কৰি চাইড কৰি দিছে কিন্তু শুনা মতে ৰাতিপুৱা বোলে তেল লিক হৈ আছিলে এতিয়া সি মানে যাব খোজোতে গাড়ীখন ষ্টাৰ্ট দিওঁতে মানে কি তেল আছিল গাড়ীখনত হা কি তেল কিবা তেল এটা গম নাপাওঁ কেৰাচিন তেলে বিক্ৰী কৰে কেৰাচিন তেল আছিলে এতিয়া এখনত লাগিছে এখনটো বাচিলে আৰু মানে ষ্টাৰ্ট দিয়াৰ কাৰণে গাড়ীখন জুই লগা বুলি মই শুনা পাইছোঁ কেইখন গাড়ীত জুই লাগিছে ইয়াতে এতিয়া মিনিমাম 3খনত লাগিছে দুখনটো অলৰেডি জল্দি ৰাখ হৈ গ'ল এখন অলপমান জ্বলিছে ওলাই দিলোঁ কিবা কৰি মানুহ ঘৰত একো হোৱা নাই মানুহ ঘৰত বৰ্তমান একো হোৱা নাই কিন্তু আকৰ্ষণ কৰিছিলে জুইটো কিন্তু আমি চেষ্টা কৰি নুমালোঁ কিবাকৈ গাড়ীখন জুই লাগি গ'ল মানে কেনেকৈ লাগিলে কোনো গমেই নাপায় কি গাড়ী আছিল এইখন আপোনাৰ ছটা হাতী ন ছটা হাতী এইখনত লাগিলে লগাৰ পৰা চব হাল্লা ধুল্লা লাগি গ'ল আৰু মই ওপৰত আছিলোঁ শুই আছিলোঁ নুমি আহিলোঁ চালোঁ মোৰ মানে চব গাড়ীবিলাক কেনেকৈ চাইড কৰা গ'ল মোৰো অকণমান মানে হেৰি হৈ গ'ল কেইখন গাড়ী জুই লাগিছে এতিয়া এতিয়া দুখন লাগিছে মানুহ ঘৰত লাগিছে নেকি মানুহ ঘৰত নাই লগা ঘৰত ইয়াৰ ভিতৰত লগা বুলি কৈছে অলপমান মানুহ ঘৰত জুই লাগিছে নেকি দাদা মানুহ মানে ঘৰৰ ভিতৰত কিবা অলপ লগা বুলি কৈছে গম পোৱা নাই এতিয়া ভিতৰত চালে গম পাব সোমাইছে ভিতৰত